হে ফ্ৰেণ্ডছ, আপোনালোকেও যদি সত্ৰনগৰী মাজুলী ফুৰিবলৈ যায় আৰু তেতিয়া খাবলৈ হ'লে এই ৰেষ্টুৰেণ্টখনত এবাৰ আপোনালোকে খাই চাব পাৰে। ময়ো এইবাৰ ৰিচেণ্টলি মাজুলী যাওঁতে এই ৰেষ্টুৰেণ্টখনতে খালোঁ আৰু এই ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া, ইমান ধুনীয়াকৈ বেম্বো ষ্টাইলত বনাই থৈছে আৰু মই চিম্পুল অৰ্ডাৰ দিছিলোঁ, কিন্তু যিটো খালোঁ সেয়াও বহুত সোৱাদ পালোঁ। এই ৰেষ্টুৰেণ্টখন আছে মাজুলীৰ কমলাবাৰীত আৰু এইখনৰ নাম হ'ল মান ধনিয়া। ৰেষ্টুৰেণ্টৰ ভিতৰখন এবাৰ চকু ফুৰাওকচোন, কিমান শুৱনিকৈ বনাইছে আৰু সোমোৱাৰ লগে লগে আপোনাৰ বেলেগ এটা ভাইবছ আহিব। এয়া হৈছে মান ধনিয়া আৰু আপোনালোকে যদি মাজুলীলৈ আহে, ক'ৰবাত যদি খাবলৈ বিচাৰে ভাল ৰেষ্টুৰেণ্ট, এখন বহুত ধুনীয়া হয় আৰু আমিও এতিয়া ইয়াত খাবলৈ অৰ্ডাৰ কৰিছোঁ। এইখনত আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। কমলাবাৰীত আছে এইখন মান ধনিয়া। সেয়া মান ধনিয়া। কফিটো আগতে খাই লওঁ, আগতে খাই লওঁ। আজি বৃহস্পতিবাৰ, সেইবাবে আজি ভেজ ফ্ৰাইড ৰাইচ খাইছোঁ আমি। খাইছোঁ দেই। ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টৰ এইখিনিত তেওঁলোকে কিবা চাগে প্লেনিং কৰি থৈছে, কিয়নো আমি ইয়াত অলপ কনষ্ট্ৰাকশ্যন চলি থকা দেখা পালোঁ। যি হওক, আমি খানা টেষ্টি পালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আৰু এনেকুৱা আৰু ভিডিঅ' আহি আছে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। আজিলৈ আহিছোঁ।